স্বাগতম জানাইছোঁ এনি লাইভ টুডেৰ সমূহ দৰ্শকলৈ। আজি আমি সকলোৱে জানো আমি আমাৰ ভাৰতবৰ্ষৰ কাৰণে আজি এটা খুব ঐতিহাসিক দিন, আজি এটা পূৰ্ণ দিন। কাৰণ আমাৰ অযোধ্যাত আজি বহু দিনৰ অন্তত আজি বহু অপেক্ষাৰ পিছত আমাৰ আজি ৰাম মন্দিৰৰ ভূমি পূজন সম্পূৰ্ণ হ'ল ইতিমধ্যে। তো আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা অতিকৈ এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হ'ল। তো সমগ্ৰ ভাৰতবৰ্ষৰ লগত আজি আমাৰ অভয়পুৰী বজৰং দল আৰু আমগুৰি গ্ৰাম্য প্ৰখণ্ড বজৰং দলৰ কৰ্মীসকলে আজি ওলাই আহিছে। তেওঁলোকে এই পবিত্ৰ দিনৰ আনন্দ উপভোগ কৰিবলৈ তেওঁলোকে নিজৰ মাজতে ভাতৃত্ববোধ আৰু আনন্দ তেওঁলোকৰ জোৱাৰ উপচাই তুলিবলৈ তেওঁলোকে আয়োজন কৰিছে। আমগুৰি পশ্চিম পাৰ্ট 1, আমগুৰি পাৰ্ট 1 আৰু পাৰ্ট 2ৰ মাজত আমগুৰি পশ্চিমৰ তেওঁলোকে মা কালী মন্দিৰত তেওঁলোকে আজি এই অযোধ্যাত এই ভূমি পূজন সম্পূৰ্ণ হ'ল। আজি এই পূৰ্ণ তিথি উদযাপনৰ কাৰণে তেওঁলোকে প্ৰভু ৰামচন্দ্ৰ আৰু বজৰংবলী হনুমানক তেওঁলোকে ইয়াত স্থাপনা কৰি তেওঁলোকে পূজা অৰ্চনা কৰিছে। তো আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ কৰিছোঁ সমগ্ৰ দৃশ্যটো এবাৰ ভালকৈ দেখুৱাই দিবলৈ। ইয়াত আমাৰ অজস্ৰ আমাৰ ৰাম ভক্ত ইয়াত আছে। এয়া হৈছে মহিলা কমিটি আছে, ইয়াৰ বজৰং দলৰ কৰ্মীৰ উপৰিও যিহেতু আমাৰ প্ৰভু ৰামচন্দ্ৰ হ'ল সমস্ত আমাৰ ভাৰতবৰ্ষৰ বাবে তেওঁ এজন নিষ্ঠাবান ৰজা আছিল। তো সেই ৰজাক আজি সম্বৰ্ধনা জনাবলৈ সমগ্ৰ আমগুৰি গাঁওবাসী আজি ওলাই আহিছে। এতিয়া হ'ল এনেকুৱা এটা পৰিস্থিতিৰ আমাৰ সৃষ্টি হৈছে, ইয়াত ইমান ধুনীয়া এটা পৰিস্থিতি হৈছে যেনেকুৱা আমাৰ পূৰ্বতে যেনেকুৱা আমাৰ প্ৰভু ৰামচন্দ্ৰ বনবাসৰ পৰা আহি 14 বছৰ বনবাসৰ পৰা আহি যিদিনাখন অযোধ্যালৈ উভতিছিল সিদিনাখন যেনেকুৱা প্ৰদীপ দিয়া বন্তি জ্বলাই সকলোৱে ৰামচন্দ্ৰক আগ্ৰহ জনাইছিল আৰু সমস্ত আমাৰ ভাৰতবৰ্ষতে তেতিয়া সেই সময়ত আমাৰ বন্তি প্ৰজ্বলন কৰি এটা পোহৰৰ উৎস এটা স্থাপন কৰিছিল। ঠিক সেইদৰে আজি আমগুৰিবাসীও তেওঁলোকে ওলাই আহিছে। ইতিমধ্যে তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰি আছে। অনতিপলমে তেওঁলোকে বন্তি প্ৰজ্বলন কৰিবলৈ যুঁজা চলাইছে। এই দিনটো আমি খুবেই ভাল লাগিছে। এই দিনটো আমি যাতে পিছতো আমি ৰাখিব পাৰোঁ। সঁচাকৈ এইটো আনন্দৰ দিন। ঠিক আছে বাইদেউ, ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ লগত উপস্থিত আছে এইখন আমগুৰিৰে পঞ্চায়তৰ মেম্বাৰ কল্পনাবালা ৰায়, তেখেতৰ লগত আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম। আচ্ছা বাইদেউ, আপোনাৰ আজি কেনেকুৱা লাগিছে? আজি অযোধ্যাত ৰাম মন্দিৰ ভূমি প্ৰদান হৈছে কাৰণে মই খুব আনন্দিত হৈছে। 500 বছৰ পিছত আমাৰ শ্ৰী ৰামচন্দ্ৰ প্ৰভুজীক আমি ৰজা হিচাপে আজি আমি পাইছোঁ। আজি সেইকাৰণে আমি সকলোৱে আনন্দিত বোধ কৰিছোঁ। লগতে আমাৰ সমগ্ৰ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা সমগ্ৰ হিন্দুস্তানবাসী ৰাইজলৈ আমি গতাই দিব বিচাৰিছোঁ। তো আজি বহু দিনৰ অন্তত বহু যুগৰ অন্তত এটা ইতিহাস সৃষ্টি হ'ল। তো আপোনাৰ এই বিষয়ে মন্তব্য কি? জয় শ্ৰীৰাম। আজি ইমান দিনৰ 500 বছৰ ধৰি যি আমাৰ ৰাম জন্মভূমিত আমাৰ ৰামৰ জন্মভূমিত মন্দিৰ স্থাপিত হোৱা নাছিল, আজি সুখী যে আমাৰ শ্ৰী প্ৰভু ৰামৰ জন্মস্থানত আমাৰ ভূমি পূজন আৰম্ভ হৈছে। আজি যি মোদী ডাঙৰীয়া আজি আমাৰ ভূমি পূজন আয়োজন। ইয়াৰ মাজত এটা কথা হ'ল, ছ'চিয়েল মিডিয়াৰ দ্বাৰা সঘনাই সম্প্ৰচাৰ হৈ আছে মোদী হে তো মুমকিন হে। এই বিষয়ত আপুনি নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক দায়িত্বশীল ৰাজনৈতিক ব্যক্তি হিচাপে বা প্ৰধানমন্ত্ৰী এজন দায়িত্বশীল প্ৰধানমন্ত্ৰী হিচাপে এইটো সম্ভৱ হোৱা বুলি কিছুমানে মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ মাধ্যমত। তো সেই বিষয়ত আপুনি আপোনাৰ মত কি? যি মোদী ডাঙৰীয়াৰো আমাৰ নেতৃত্বত হাত আছে আৰু লগতে আমাৰ হিন্দু সমাজো জাগৃত হৈছে আৰু হিন্দু সকলো আগবাঢ়ি আছে। সেয়ে আমাৰ অল ইণ্ডিয়াৰ অল ভাৰতৰ হিন্দু জাগৃত হোৱাৰ কাৰণে আমাৰ শ্ৰী প্ৰভু ৰামৰ জন্মস্থানত প্ৰভু ৰামৰ মন্দিৰ আৰম্ভ হৈছে। জয় শ্ৰী ৰাম। আপুনি কিমান দূৰ আনন্দিত হৈছে আজিৰ দিন? মই আজি এনেকুৱা আনন্দিত হৈছোঁ, মই নিজে বুকু ছিঙি মই দেখাব নোৱাৰা হৈছোঁ। আমাৰ অসমবাসী, আমাৰ ভাৰতবাসীক, আমাৰ ৰাইজে ইমান আপোনাক আমি দেখাইছোঁ, ইমান আমাৰ গ্ৰাম্য প্ৰখণ্ডত আমি এটা লৈছোঁ, কাৰ্যসূচী লৈছোঁ। আপোনালোকে চাওক কিমান ইয়াতে আমাৰ লোক আৰু আমাৰ এটা আহ্বান জনাইছে যে প্ৰতিটো জিলাত, প্ৰতিটো প্ৰখণ্ড, প্ৰতিটো খণ্ড কমিটিত এটাকে বন্তি কাৰ্যসূচী চলাবৰ কাৰণে আমাক আহ্বান জনাইছে, যাৰ বাবে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সকলো প্ৰখণ্ড আৰু খণ্ড কমিটিলৈ আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে।
সেই উপলক্ষে আমাৰ ইয়াতেও অভয়পুৰীৰ গ্ৰাম্য প্ৰখণ্ডত এনেকৈ এটা বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে। পাইছোঁ আৰু আমি আশা কৰোঁ এই ভূমি পূজনৰ যি ভূমি পূজন আৰম্ভ হৈছে সেই সুন্দৰ সহকাৰে আমাৰ ৰাম মন্দিৰটো গঠন হ'ব আৰু আমি সকলোৱে মিলিজুলি ইয়াৰ পৰা আৰু আমি চাবলৈ এইটো ইচ্ছুক আছোঁ আমি। ধন্যবাদ জনাইছোঁ।